মানে একচুৱেলি মানে কি আছিলে মই অলপ কথা ক'ব আছিলে মানে তো অলপ দিওঁ নেকি বে মই অলপ অ'কে দে হেল্ল' গাইজ দা ৰস্তা আছামৰ বৰপেটা হিয়াৰ আজি মই তোমালোকৰ আগত ক'বলৈ গৈছো টিকটকত কেইটামান অবাইচ প্ৰাণীৰ বিষয়ে তো অকণমান পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভালেহে পায় ভাল যাবৰে পায় খাল পেটুৱা মানুহবোৰেহে পায় এনেকুৱা বঢ়িয়া মাল। আরে খুৰা আপুনি কিন্তু একেবাৰে জেগাত দিছে কিন্তু আপুনি বাৰু এটা কথা ভুল ক'লে নেকি? পেটুৱা মানুহবোৰেহে পায় এনেকুৱা বঢ়িয়া মাল। পেটুৱা নহয় নেকি আচলতে অইলেট কৰা আংকেল বুঢ়া কেইটাৰ কাৰণে এনেকুৱা বঢ়িয়া মাল। কেতিয়াবা ভাবো চালা এনেই ল'ৰা হ'লো ছোৱালী হোৱা হ'লে ইমান দিনে 3টা 4টা ল'ৰা ছোৱালী মাক হৈ সেইফালে এটা পেওঁ কোলাত এটা পেওঁ কম ধুনীয়া সংসাৰ হ'লনে এখন আইও ভাবিলে আরে ভগৱানে গোটা দেওয়াৰ পাছতে বাৰু মিছামিছি এনেই ফটা জীৱনৰ কথা মাথা মাৰি আছা কেলা এই চবে মানে ভগৱানে যেনেধৰণে দিছে তেনেধৰণে থাকিব নিবিচাৰে। কেতিয়াবা ভাবো চালা এনেই ল'ৰা হ'লো ছোৱালী হোৱা হ'লে निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं। চালা পুৰুষ জাতিটো কেলা খুলি খুলি খাইছ তহঁতে এয়াই নেকি কেলা তহঁতৰ টিকটকত ক্ৰেডিবিলিটি টেলেণ্ট কেলা কালো মই সঁচাকে কৈছো সিহঁতক মই আজি এস্কেট আহিলো কোনেও নাই অকলে বয়ফ্ৰেণ্ড এটাও নাই বৰ দুখ। তোমাৰ আছে নেকি বয়ফ্ৰেণ্ড? না মোৰো নাই চিংগল আছো ধকে বাজ টক্কৰ বাজ। আরে কালো তই আকৌ কেলা কত গলি ও বয়ফ্রেন্ডের পোস্ট ওলোৱা বুলি জানি একদম পুৰা মাৰি দিল ইন্টাৰভিউত ন চালা ছোৱালী পাক গল ইউ আর দা ফাকিং রাস্কেল। তো ফ্ৰেণ্ডছ আজিলৈ আছিল ইমানেই আমাৰ বহুত কষ্ট কৰিব লাগিল এটা ৰোষ্ট ভিডিঅ' বনালে ইমান এডিটিং কৰিব লাগে এটা দিন গোটেই দিনটো লাগি যায় 9টাৰ পৰা আৰম্ভ কৰিলে প্ৰায় 5টা 4:30টাত শেষ হৈ যায় তো অলপ কষ্ট আছে সেইকাৰণে মই ৰেগুলাৰ ভিডিঅ' দিয়াত অলপ কষ্ট হৈ যায়। তো যদি মোৰ ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বেছি বেছি শ্বেয়াৰ কৰি দিবা। আজিলৈ আৰু বাই ৰ'ব এক মিনিট আমি এটা ভিডিঅ' বনাইছোঁ আৰু সেই ভিডিঅ'টো আমাৰ ডিছক্ৰিপশ্যনত লিংক আছে তো তোমালোকে তাতে চাব পাৰিবা যোনে যোনে চোৱা নাই আমি এইটো গ্ৰুপৰ ভিডিঅ' বনাইছোঁ তো তোমালোকে তাতে চাবা। অ'কে বাই। কঁকাল ভাঙে মুগা আৰু গামোচাৰে চকুত নামে প্ৰেমৰ নিচা দুখন হিয়া